দাদা তই খাই ল মোৰ হৈ গ'ল মই খাম নহয় তই খাচোন ঐ জানো যাচোন যা ইহঁতৰ কাৰণে পানী অলপ আনগৈ ইমান ডাঙৰটো কোনে দিব কৈছে ই মই জানো নহয় ইহঁতবিলাক কিমান পানী খায় মই বাৰে বাৰে আনি দিব নাই দেই ক'ত যাৱ স্কুললৈ দে যা যা স্কুললৈ অ' বাইদেউ বাইদেউ চব্জি কিবা লাগিছিলে নেকি চব্জি নালাগে আছে নহয় কিবা এটা লৈ বাইদেউ কিনো ল'বা ৰঙালাও আছে কোমোৰা আছে বেঙেনা আছে ৰঙালাও আছে কোমোৰা নাখায় কোনো নালাগে এইটো কেইটা ৰঙালাও বেছি নহয় 20 টকা এটা দিব আপুনি 20 টকা 10 টকা আৰু এইটো লৈ লওক ভেন্দি লওক আৰু ভেন্দি কেইটা 40 টকা ভেন্দি 40 টকা পোৱা দি দিয়ে বেঙেনা একেই আছে নালাগে ভেন্দি দিলে হ'ব দাদা ভোক লাগিছে বনাই আছো অলপ সময় লাগিব তই পঢ়চোন মইতো ভোক দিব পৰা নাই জুনু তোক আজি খালী পেটত খুৱাবলগীয়া হৈছে আৰু আইতাকৰ দৰৱকেইটা আনি দিব পৰা নাই তই মোক যিমান কষ্ট দিব আছে কিন্তু মোৰ ভণ্টি আৰু মোৰ আইতাক নিদিবি নাই এনেকুৱা কৰিব নোৱাৰো ইমান সহজে মই কাৰোবাক নাই নহ'ব তোৰ অৱস্থাটোৰ কথা মই জানো সেইটো কাৰণে তোক কৈছোঁ কথা তই ইমান ধুনীয়া সুযোগ এটা হেৰুৱাই পেলাব নালাগে অন্ততঃ ছোৱালীজনীৰ কথা অলপ চিন্তা কৰ তাই তাত সুখত থাকিব পাৰিব তই জনা বুজা মানুহ কথাবোৰ আকৌ এবাৰ ভাবি চাবি ঠিক আছে মই এতিয়া গৈ থাকোঁ জুনু আজি চহৰৰ বাইদেউগৰাকী আহিব কোন বাইদেউনো তই চিনি নাপাৱ বাইদেউহঁতৰ ডাঙৰ ঘৰ আছে গাড়ী আছে তোক যি লাগে তাকেই দিব আমাৰ এইবোৰ কেতিয়া আনিবি আনিম তই ফুৰি ভাল পাৱ নহয় বাইদেৱে আজি তোক ফুৰাবলৈ নিব সঁচাকৈ আমি খুব ফুৰিম দেই আমি নহয় তই না তই নগ'লে ময়ো নাযাম কি পাগলি তই যাচোন প্ৰথমে মই যাম নহয় পাছত ঠিক আছে তই কিন্তু সোনকালে যাব লাগিব বাইদেউ আপুনি তাইৰ যত্ন ল'ব পঢ়াটো যাতে ৰৈ নাযায় মই তাইক বহুত কষ্টৰে ডাঙৰ কৰিছোঁ তুমি একো চিন্তা নকৰিবা আমাৰ ঘৰৰ ওচৰতে এখন স্কুল আছে তাইক তাতে নাম লগাই দিম আৰু মইতো ঘৰত এনেই থাকোঁ ময়ো তাইক অলপ দেখুৱাই মেলি দিব পাৰিম কেৱল মোৰ নাতিনীজনীৰ লগত অলপ খেলা ধূলা কৰিবলৈহে তাইক লগত গৈছোঁ তুমি পঢ়াৰ কাৰণে একো চিন্তা নকৰিবা তাইক একেবাৰে ঘৰত থকা নিচিনাকেই তাইক ঠিক আছে বাইদেউ জুনু তই কাপোৰ কানি লৈ ওলাই গৈ যা দে জুনু ভালকৈ থাকিবি মই যাম দুদিনমান পাছত জুনু কি হ'ল তোৰ তই ভালে আছনে তোক মই বহুত বেয়া পাইছোঁ তই কিয় নগ'লি তাত মোৰ লগত কোনো নাথাকে 9 বাজিলে চবেই মোক এৰি থৈ যায় পুতলা ধেৰ তাহাঁতেও মোৰ লগত কথা নাপাতে মই তালৈ একো নাযাওঁ ভুল হৈ গ'ল মোৰ তোক আৰু মোৰ পৰা কেতিয়াও দূৰ নকৰোঁ তোক এৰি ময়ো থাকিব পৰা নাই তহঁতৰ কাৰণে যি কৰিবলগীয়া আছে কৰিম এইকেইদিন তোৰ কথাই মনত পৰি আছে মোক বেয়া নাপাবি
জানটো তাইক নোৱাৰিও আমাৰ ঘৰত ৰাখিব মনটো বৰ মাৰি থাকে আৰু সদায় এটাই কথা দাদা কেতিয়া আহিব ভালকৈ খোৱা বোৱাও নকৰে সেইকাৰণে মই তোমালোকৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিলোঁ লৈ আহিলোঁ তাইক ভৱিষ্যতে কিবা প্ৰয়োজন হ'লে ক'বা মোক মই তোমালোকৰ লগত আছোঁ যিমান পাৰোঁ মই তোমালোকক সহায় কৰি দিম মই তাক কেতিয়াও আমাৰ পৰা দূৰ নকৰোঁ